নাৰায়ণপুৰৰ পলিটেকনিক কলেজত ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। কলেজখনৰ কৰ্তৃপক্ষই দীৰ্ঘদিন ধৰি নিৰ্বাচন অনুষ্ঠিত নকৰাৰ লৈ ক্ষোভিত হৈ পৰে ছাত্ৰ ছাত্ৰীসকল। ইপিনে দীৰ্ঘদিন ধৰি ছাত্ৰী নিবাসত পঢ়াৰ সুব্যৱস্থা নথকাৰ উপৰিও খোৱা পানীৰ লগতে নিয়মীয়া সুৰক্ষা ব্যৱস্থা নথকাৰ বাবে কলেজ কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কলেজখনৰ অধ্যক্ষ সুভাষ চন্দ্ৰ দাসে নিজ খেয়ালখুচি মতে মাচুল বৃদ্ধি কৰাক লৈ ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ ছাত্ৰীসকলে। বৰ্তমান আৰক্ষী বাহিনী আহি উপস্থিত হৈছেহি কলেজখনত। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আমি প্ৰতিবাদ কৰিছোঁ, আমি ইলেকশ্যন নোহোৱাৰ বাবে আমি প্ৰতিবাদ কৰিছোঁ। আৰু কেলে আমাক ইলেকশ্যনটো নাই দিয়া, আমাৰ যদি ইলেকশ্যনটো আমাক দিয়ে গোটেইকেইটা পাৱাৰ আহি যাব ষ্টুডেণ্টৰ হাতত। আৰু যদি কেনিবাকে যদি প্ৰিন্সিপালৰ আণ্ডাৰত থাকে, প্ৰিন্সিপালে যদি ছিলেকশ্যনো কৰিব পাৰিছে ন, প্ৰিন্সিপালে আঁতৰাই দিব পাৰিব। প্ৰিন্সিপাল সুভাষ চন্দ্ৰ দাস। আৰু কি অভিযোগ আছে? প্ৰিন্সিপালে আমাক ক'লে যে ষ্টুডেণ্টৰ একো পাৱাৰ নাই বুলি ক'লে। কলেজখন মোৰ মতে চলিব ক'লে, ষ্টুডেণ্টৰ একো পাৱাৰ নাই বুলি ক'লে। অলপ আগত যেতিয়া আমি এপ্লিকেশ্যন দিব গৈছিলোঁ তেতিয়া এপ্লিকেশ্যন একো মতলবেই নাই বুলি ক'লে। আমি মিলি পাতিছোঁ, কলেজখন মোৰ মতে চলিব ক'লে। আৰু আমি এতিয়ালৈকে দেখা মতে হোষ্টেলৰ ফিজ 3500 টকা, গভৰ্ণমেণ্ট হোষ্টেলত এডমিশ্যন ফিজ আছে। আৰু আমাৰ কলেজৰ ফৰ্ম ফিলাপৰ পইচাও বাঢ়িছে, য'ত লেবত এটা বস্তু নাই। 1500 টকা যোনটো বস্তু, 1500 টকা এডমিশ্যন, আৰু গোটেইকেইটা মিলাই মেলি আমাক 3500 টকাত 4000 এনেকৈ কৰি আমাক পৰা লৈছে। মানে 2 বছৰ ধৰি ইউনিয়ন নাই। 2 বছৰ ধৰি ইয়াত ইউনিয়ন নাই, ইউনিয়ন পাতিব লাগে। আমি অহাৰ পৰা ইউনিয়নে নাই। ইমান আমি প্ৰব্লেম পাইছোঁ, ইমান ফিজ বেছি লয়। আমাৰ হোষ্টেলতো বহুত প্ৰব্লেম হৈছে। আৰু এতিয়া আমি বিচাৰিছোঁ যে আমাৰ ইলেকশ্যনটো লাগে মেইনলি, আৰু ষ্টুডেণ্টৰ ৰাইট যিটো ষ্টুডেণ্ট ইউনিয়নটো ষ্টুডেণ্টছবিলাকে ছিলেক্ট কৰি পেলাই ইউনিয়নখন গঠন কৰক। আৰু বাকী সমস্যাবোৰৰ ওপৰত তেওঁলোকে নিজে পদক্ষেপ গ্ৰহণ কৰক। আৰু বাকী ফিজ যোনবিলাক হোষ্টেলৰ সুবিধা আৰু হোষ্টেলৰ ফিজ সেইবিলাকৰ ওপৰত ধ্যান দিয়ক প্ৰিন্সিপালে। সেয়াই আৰু ক'ব লগা হৈছে, কাৰণ প্ৰিন্সিপালে আমাৰ ইলেকশ্যন প্ৰচেছটো ছিলেকশ্যন কৰিছে। যিহেতু তেওঁৰ মতে যে তেওঁ প্ৰিন্সিপাল, গতিকে গোটেই দায়িত্ববোৰ তেওঁৱে ল'ব। আনকি আমাৰ ষ্টুডেণ্ট ইউনিয়ন গঠন হোৱাৰ যিটো প্ৰচেছ, মানে যেনেকৈ ষ্টুডেণ্টবিলাকে ভোট দি পেলাই ইলেক্ট কৰে, ইউনিয়নখন গঠন কৰে, তেওঁৰ মতে তেওঁলোকে ছিলেক্ট কৰি পেলাই ইউনিয়নখন গঠন কৰিব। আৰু সেই হিচাপত মানে তেওঁলোকে ভাইচ প্ৰেছিডেণ্ট আৰু প্ৰেছিডেণ্টটো তেওঁলোক নিজেই হ'ব, বাকী সকলোকে মানে ইউনিয়নত ভৰাব। আৰু তেনেকৈ হ'লে আমাৰ প্ৰব্লেম হ'ব, কাৰণ ষ্টুডেণ্ট ইউনিয়ন গঠন কৰাটো সেইটো আমাৰ ৰাইট। আমি নিজে ইলেক্ট কৰি পেলাই ষ্টুডেণ্ট ইউনিয়নখন গঠন কৰিব বিচাৰোঁ আৰু আমাৰ সমস্যাবোৰ সমাধান কৰিব বিচাৰোঁ।